নমস্কাৰ, মই জিমি পাঠক। পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম এজাৰ ফুল। কবি ৰাজলক্ষ্মী বৰঠাকুৰ। বৰষাৰ আগমনিৰ লগে লগে নানা ৰঙীন ফুলবোৰে ৰঙৰ পোহাৰ মেলি প্ৰকৃতিক সজাই তোলে। শাৰী শাৰীকৈ ফুলা এজাৰৰ বেঙুনীয়া ৰংবোৰে প্ৰকৃতিক কৰি তোলে উন্মনা। নানা ৰঙীন ৰংবোৰৰ মাজতে এজাৰৰ বেঙুনীয়া ৰংবোৰেও গুপুতে তোলে নীৰৱ গুণগুণনি। প্ৰেমত মতলীয়া প্ৰেমিকে প্ৰেয়সীৰ চকুত চকু থৈ ল'ব বিচাৰে হেজাৰ এজাৰ ফুলাৰ বতৰা। নীৰৱ মুহূৰ্তবোৰত মনৰ নিভৃত কোণত এজাৰ ফুলে জগাই তোলে বিষাদৰ বেদনা। ধন্যবাদ।